A very good morning to all of you. আজি মই গৈ আছোঁ ফিনো পেমেণ্ট বেংকৰ যি ATM আমি যাক ডেবিট কাৰ্ড বুলি কওঁ সেইখনৰ পিনটো কেনেকৈ আমি বিচিবোৰে বনাম আমাৰ এমপোজ যিটো মাইক্ৰ ATM থাকে সেই মাইক্ৰ ATMৰ জৰিয়তে গতিকে আমি দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ পোনপ্ৰথমে আমি যাব লাগিব আইডি পাছৱৰ্ডটো ফিনো যেটো ইউজাৰ নেম মানে আমাৰ CSP আইডি আৰু পাছৱৰ্ড দি লগইন কৰি যোনটো একাউণ্ট কাস্টমাৰৰ মোবাইল নাম্বাৰ দি খোলা হৈছে কাস্টমাৰৰ নামত সেই মোবাইল নাম্বাৰটো আমি চাৰ্জ কৰিব লাগিব ইয়াৰ আগতে আমি ডিভাইসটো অন কৰি ল'ব লাগিব ৰেড যি ৰঙা বটনত টিপি ধৰিলে এটো অন হৈ যাব আৰু যেটো ইয়াত ব্লুটুথ অন কৰিব হলে এইফালে আছে এটা গ্ৰীন বটন আছে সেই বটন আৰু ৰেড বটন গ্ৰীনত প্ৰথমতে ওয়েলকাম আহিছে ইয়াত এতিয়া আমি ইয়াৰ ব্লুটুথ অন কৰিম হা এই ব্লুটুথটো কেনেকৈ অন কৰিব লাগে প্ৰথমতে দেখাই ল'ব বিচাৰিছো ঠিক আছে আমি প্ৰথমতে যাম গ্ৰীন বটনত আৰু যদি কাৰোবাৰ ফিনো বেংকৰ CSP লাগে তেনেহলে মোৰ এটো নম্বৰত কল কৰিব পাৰে 8761880996 আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয় এইটো চেনেলত বহুত ফিনো বেংকৰ বিষয়ে ভিডিঅ'বোৰ আপলোড দিয়া হৈ থাকে আৰু বেছিবোৰৰ সকলোবোৰ সমস্যাৰ সমাধান দিয়া হয় এনে গ্ৰীনত এটা দিলো ৰেডত এটা দিলো আৰু 1 2 ৰবাই দিলো ঠিক আছে তাৰ পিছতে ইয়াত আহি যাব ব্লুটুথ মই দেখাই আছো ইয়াত অলৰেডি এই অপচন আহিছে গ্ৰীনত এটা দিয়াৰ পিছত ৰঙাত এটা দিয়াৰ পিছত এনেকুৱা সেট কম আৰু ট্ৰাম ইনফো পিছত 1ত দিব আৰু 2ত দিব ঠিক আছে এটো ব্লুটুথ অন হৈ গল ডিভাইসত ব্লুটুথ অন হোৱাৰ পিছতে আমি চুইপ কৰাৰ সিস্টেমটো দেখাই লৈছো এটো ফাটা এটা থাকে যি ফাটাটো থাকে এই ফাটাটোৰ আমি এতিয়া মোবাইলৰ ডিভাইসটো এই ফাটাটোৰে টানিব লাগে ব্ল্যাক কালাৰটো তলফালে থাকিব টান দিয়াৰ লেফটৰ পৰা ৰাইটৰ ফালে টান দিব লাগে আমি এতিয়া মোবাইল নাম্বাৰটো চাৰ্জ কৰিম কাস্টমাৰৰ মোবাইল নাম্বাৰটো মানে যোনটো একাউণ্ট কাস্টমাৰক খুলি দিয়া হৈছে যে মোবাইল নাম্বাৰটো দি সেই মোবাইল নাম্বাৰটো লিখি আছো যদি এই মোবাইল নাম্বাৰটো নাথাকে পাহৰি গৈছে তেনেহলে CIF নাম্বাৰ দি চাৰ্জ কৰিলে হৈ যাব ঠিক আছে এতিয়া চাওক কাস্টমাৰৰ 450 ইয়াত জমা আৰু কাস্টমাৰ নাম অলৰেডি শো কৰিছে ইয়াত আমি সাৰ্ভিস ৰিকুৱেষ্টত তলত যাম ইয়াত বহুতো ফেসিলিটি আছে আদাৰ সেটিং আছে একাউণ্ট ক্লোজ আছে বহুত অপচন আছে তলফালে ডেবিট কাৰ্ড পিন জেনাৰেশন বুলি এটা অপচন আহিব ডিজিটাল পাসবুক আমি উলাই দিব পাৰো ইয়াৰ পৰা ডেবিট কাৰ্ড পিন জেনাৰেশন আমি ক্লিক কৰি দিলো কৰি দিয়াৰ লগে লগে তাত এটা সিগন্যাল বক্স আহিব তাত ক্লিক কৰি দিম টিক বক্স আই একসেপ্ট দা টার্মস এন্ড কন্ডিশন ইয়াত ক্লিক কৰি দিম ডিভাইসটো কানেক্ট কৰা থাকিব লাগিব পেয়াৰ PX ডিভাইসত গৈ আমি আগতে পেয়াৰ কৰি ল'ব লাগে মোবাইলৰ লগত পেয়াৰ কেনেকৈ কৰিব লাগে যদি কাৰোবাৰ কনফিউজন থাকে তেনেহলে মোক কমেন্টত জনাব লাগিব তাৰ পিছত পেয়াৰৰ ওপৰত এটা ভিডিঅ' বনাই দিম আৰু যোনসকলে পেয়াৰ কৰা অলৰেডি ডিভাইসটো মাইক্ৰ ATM ডিভাইসটো কানেক্ট কৰিব জানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো আৰু যোনসকলে ATMৰ পিন বনাব বিচাৰে কাস্টমাৰক একাউণ্ট কৰি দিছে কিন্তু ATMৰ পিন বনাই দিয়া নাই আজিলৈকে কাস্টমাৰে বাৰে বাৰে কৈ আছে ATMৰ পিন দিবলৈ তেওঁলোকৰ কাৰণে এতিয়া আমি ATMটো ললো ATMটো লৈ কেনেকৈ চুইপ কৰিব লাগিব এয়া ব্ল্যাক চিহ্নটো আছে ব্ল্যাক যেটো দাগ কোলা দাগ এই দাগটো তলত থাকি তলফালে থাকিব এইটো সাইডতে এয়া যে ফাটাটো আছে এইটোতে এনেকৈ টান দিব লাগিব এটো কমাই দিলো দেখাই আছো এটা লেভেলত টান দিব লাগিব আপ ডাউন যাতে নহয় লেফটৰ পৰা ৰাইটৰ ফালে এনেকৈ টান দিব লাগিব মই দেখাই আছো কেনেকৈ দিব লাগে এতিয়া কমালো বস্তুটো কমোৱাৰ লগে লগে টানটো যদি উল্টা পুল্টা হয় তেনেহলে কিন্তু তাত কানেক্টিভিটিৰ প্ৰবলেম হৈ গল এতিয়া আমি চুইপ কৰিব দিব তাত ইনিশিয়েট কৰাৰ লগে লগে আমাৰ ডিভাইসত এন্টাৰ পিন বুলি দেখাব চুইপ কাৰ্ড কৰিব দেখাব এতিয়া আমি চুইপ কৰিম চুইপ অৰ্থাৎ টান দিম কাৰ্ডটো এনেকৈ চুইপ কৰিম ঠিক আছে চুইপ কৰি আমি দেখাই আছো কেনেকৈ কৰিব লাগে ডাইৰেক্ট ঠিক আছে এনেকৈ এটা লেভেলত টান দিব লাগিব এতিয়া টানটো অলপ খেলিমেলি হৈছে সাকে আপ ডাউন
আপ ডাউনটো হোৱাৰ কাৰণে প্লিজ চেক দেখাইছে আকৌ আমি ইনিচিয়েট বুলি কৰিম ইনিচিয়েট কৰাৰ লগে লগে আকৌ চুইপ কাৰ্ড বুলি অপচনটো আহি যাব আমাৰ ডিভাইচত অলপ ৰানিং হৈ আছে ঠিক আছে তাৰপিছত আকৌ চুইপ কাৰ্ড অপচনটো আহি যাব চুইপ কৰিলোঁ ইণ্টাৰ ইয়ৰ পিন বুলি দেখাইছে ইণ্টাৰ পিন বুলি দেখুৱাৰ লগে লগে এতিয়া কাষ্টমাৰে যেটো পিন 4টা নাম্বাৰ থাকিব সিক্ৰেট পিন যাক কোৱা হয় সেই সিক্ৰেট পিন 4টা মই দবালো অলৰেডি আৰু এন্টাৰত ক্লিক কৰিলোঁ অৰ্থাৎ গ্ৰীন বটনত ক্লিক কৰিলোঁ তাৰপিছত তলত আকৌ ইনিচিয়েট কৰিব লাগিব তলত ইনিচিয়েট কৰাৰ পিছতে ব্লেক সিগনেলটো আছে ব্লেক সিগনেলটো যেটো আছে এটো আকৌ সেম প্ৰসেছত লেফটৰ পৰা ৰাইটত টানিব লাগিব কোলা দাগটো যেতিয়া তলফালে আছে যেটো ঠিক আছে সেম প্ৰসেছত টানিখিনে আমি আকৌ সেম কনফার্ম পিনটো মাৰিলো এতিয়া আমাৰ টানাটো অসুবিধা হৈছে তাকে আমি প্ৰথমৰ এটো ভুল হৈছে পিনটো দিয়াত দুয়োটা সেম হ'ব লাগিব নিউ পিন আৰু কনফার্ম পিন দুয়োটা ইন্টাৰ পিন বুলি দেখায় আসলতে দুবাৰ কনফার্ম কৰিব লাগে পিনটো এটো গলতি হৈছিল আমাৰ অলপ পাজল লাগিছিল আকৌ মানে চুইপ কাৰ্ড দেখাইছো ঠিক আছে অলপ ৰান হ'ব লৈছে এতিয়া চুইপ আহিছে আমি চুইপটো কৰি ললো পিনটো দবাই দিলো এতিয়া আকৌ টানিলো টানিখিনে আমি আকৌ চুইপটো কৰিলাম চুইপটো কৰাৰ প্ৰবলেম হয় কেতিয়াবা নতুন বেছি বুডে মানে চুইপ কৰাত অসুবিধা পায় চুইপটো এটা লেভেল যেতিয়া 2-3 বাৰ হেৰি কৰাৰ পিছতে চুইপ কৰাৰ পিছতে আইডিয়াটো অটোমেটিক্যালি আহি যাব আকৌ আমি চুইপটো কৰি আছো ফটোৰ কন্ডিশনটো ইমান ভাল নহয় তথাপিও আজি মই বেছিবোৰৰ সাপোৰ্ট হিচাপত ভিডিওটো বনাবলৈ বাধ্য হলো চুইপটো কৰিখিনি এতিয়া দুয়োটা কনফার্ম হৈছে নেক্সট কৰি দিম ইয়াত অথেন্টিকেট দি দিম অথেন্টিকেট লাইট আহি গৈছে এতিয়া কাস্টমাৰে ফিংগাৰ দিব দিয়াৰ লগে লগে কাস্টমাৰে যেটো পিন বনাব দিছিলে সেই পিনটো অলৰেডি সাকসেসফুল হৈ গৈছে ইয়াত চাও গ্ৰীন পিন জেনাৰেশন সাকসেসফুল দেখাই দিছে আৰু যিসকলে ফিনো বেংকৰ CSP লব বিচাৰে তেওঁলোকে আৰু যিবোৰ আগৰ পৰাই ফিনো বেংক চলাই আছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ ইয়াত বহুত ইনফৰমেশন দিয়া হৈ থাকিব আৰু যদি কাৰোবাৰ CSP লাগে 8761880996 একেবাৰে ৰেহাই মূল্যত আমি ডাইৰেক্ট আপোনাৰ ঘৰত মানে আপুনি নিজে কৰি ল'ব পাৰে তেনেকুৱা সিস্টেমত CSP প্ৰভাইড কৰি দিম আৰু কিট সেট যে লাগে সব আমাৰ পৰাই আমি প্রোভাইড করে দিব পারিম থ্যাংক ইউ ফর ওয়াচিং অল দ্য বেস্ট কিবা